কৈ শেষ কৰিব নোৱাৰি কলিয়াবৰ মহকুমাৰ সাংসদ গৌৰৱ গগৈ আৰু চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ উন্নয়নৰ ঢাকঢোল বজোৱাৰ কথা। অন্তৰ্গত ১ নং ৱাৰ্ডৰ ৰাস্তা বিগত কিছুদিনৰ পৰা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে চামগুৰি বিধানসভা সমষ্টিৰ লাওখোৱা উন্নয়ন খণ্ডৰ গাঁওসমূহ। আমি দৰ্শন নিউজে কেইবাবাৰো বাতৰি পৰিৱেশন কৰিছিলোঁ ৰাস্তাত ভুঁই ৰুই থকা অৱস্থা, কিন্তু তথাপিও গা নলৰে চামগুৰি বিধানসভা সমষ্টিৰ ৰকিবুল হুছেইন আৰু তেওঁ ছত্ৰছায়াত থকা খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিও। MGNৰেগাৰ ফলক লগালে, কিন্তু ৰাস্তাৰ আজিও দুৰৱস্থা। 18,58,000 টকাৰ আধাৰশিলা আৰু ৰাস্তা এয়া ৰাস্তাৰ কাম ইমানখিনি কাম হৈছে। ৰাস্তাৰ দুৰৱস্থা দেখি কোনো জনপ্ৰতিনিধিৰ চকুতহে নপৰিলেও আমাৰ কাঠপাৰা গাঁৱৰে আব্দুল মতিন, তেখেত শাৰীৰিকভাৱে সক্ষম, বিশেষভাৱে সক্ষম ব্যক্তি, যাৰ নেকি দুয়োটা ভৰি বৰ্তমান কিবা এটা দুৰ্ঘটনাৰ পৰা দুয়োটা ভৰি কাম নকৰা হৈছে। তেনেকুৱা অৱস্থাত তেওঁ নিজে ৰাস্তাৰ কাম কৰি আছে, কিন্তু আজিলৈকে আমাৰ কোনো জনপ্ৰতিনিধিৰ চকুত নপৰিলে। শুনামতে যিখিনি টকা চেংচন হৈছিলে তাৰ পৰা OHSৰ টকাখিনি সিহঁতে উঠালে। তেওঁ OHSৰ টকাখিনি উঠাই বাৰু কি কৰিলে আমি পিছৰখিনি গম নাপাওঁ, কিন্তু এয়া হ'ল ৰাস্তাৰ কণ্ডিশ্যন। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লাওখোৱা উন্নয়ন খণ্ডৰ কাঠপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটি ৰাস্তা পকীকৰণৰ নামত আত্মসাৎ কৰে 18,58,000 টকা। তুমি যে নিজে ৰাস্তাৰ কাম কৰিছা, তোমাক কি কোনোবাই মেম্বাৰ বা প্ৰেচিডেণ্ট তেনেকুৱা কোনোবাই কৈছে নে তুমি নিজে নিজে কৰিছা? মই নিজে উপস্থিত কৰিছোঁ, কিয়নো আমি ইয়াত অহা যোৱা কৰাত আমাৰ বহুত অসুবিধা হয়। গতিকে মই বিকলাংগ হিচাপে মই নিজেই ভাবিছোঁ যে মই এইটো নিজেই কৰোঁ। এইটো ৰাস্তা মই চাফা কৰি অহা যোৱাৰ কাৰণে মানে সুবিধা হ'ব। মোৰ নহয়, এই গোটেই অঞ্চলৰ মানুহৰ অহা যোৱাৰ সুবিধা হ'ব। সেইবাবে মই নিজেই এই চাফা কামটো বোকাখিনি আঁতৰাই দিবলৈ মনস্থ কৰিছোঁ। বহুত ভাল, তেওঁ নিজে কৰিছে কাম, কোনো জনপ্ৰতিনিধি বা ৱাৰ্ড মেম্বাৰ বা কাম। এই বৃহৎ দুৰ্নীতিত লিপ্ত হৈ লাওখোৱা উন্নয়ন খণ্ড বিষয়া হেমকান্ত বৰা, পঞ্চায়ত সচিব চাহাবুদ্দিনৰ লগতে কাঠপাৰা গাঁও পঞ্চায়তৰ সভাপতি আৰু ভুৱা GRS ইলিয়াছ ফাকুৰীয়ে মিলি কাঠপাৰা গাঁও পঞ্চায়তৰ কেইবাটাও চৰকাৰী আঁচনি কোনো কাম নকৰাকৈ লকডাউনৰ মাজতে সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, দৰ্শন নিউজ।